মানুহ আৰু কেটলা পহুৰ মাজত এটা তুলনা কৰা হৈছে আৰু এই মানুহবিলাকে আমাৰ কেটলা পহুৰ নিচিনা ভিজিবল কাঁইট নাথাকিলেও দৃশ্যমান কাঁইট নাথাকিলেও অদৃশ্যমান কাঁইট আছে। আমি সমাজ নামৰ ব্যৱস্থা এটাত থাকোঁ নহয় জানো? এই সমাজ নামৰ ব্যৱস্থাটোত বিভিন্ন ধৰণৰ মানুহ থাকে যিসকলে আমাক অনবৰতে খুচি থাকে, আমাক ককথনা কৰি থাকে, আমাক ইনচাল্ট কৰে, আমাক বিভিন্ন ধৰণে হাৰ্ট কৰিবলৈ চেষ্টা কৰে, আমাক বিভিন্ন ধৰণে অনিষ্ট কৰে। সেইসকলৰ লগত আমি থাকি বেয়া পাওঁ আৰু দেখিব নোৱাৰোঁ, তেওঁলোকক খং কৰোঁ। কিন্তু তেওঁলোকক আমি এৰি চলিব পাৰিমনে? নমস্কাৰ বন্ধুসকল, হাবিৰ মাজত আছোঁ। এটা সুন্দৰ কাহিনী ক'ম বুলি ভাবিছোঁ, যিটো আমাৰ জীৱনৰ কাৰণে বহুত প্ৰয়োজনীয়। এই কাহিনীটো মই পণ্ডিত গৌৰগোপাল দাসৰ মুখত শুনিছিলোঁ বহুত বছৰ আগতে। সেই কাহিনীটো আপোনালোকক ক'ম। কাহিনীটো খুবেই সুন্দৰ, আপোনালোকে শুনক মন দি। আপোনালোকে বহুত নজনা কথা জানিব পাৰিব, শিকিব পাৰিব। আমি সমাজ নামৰ ব্যৱস্থা এটাত থাকোঁ নহয় জানো? এই সমাজ নামৰ ব্যৱস্থাটোত বিভিন্ন ধৰণৰ মানুহ থাকে যিসকলে আমাক অনবৰতে খুচি থাকে, আমাক ককথনা কৰি থাকে, আমাক ইনচাল্ট কৰে, আমাক বিভিন্ন ধৰণে হাৰ্ট কৰিবলৈ চেষ্টা কৰে, আমাক বিভিন্ন ধৰণে অনিষ্ট কৰে। সেইসকলৰ লগত আমি থাকি বেয়া পাওঁ আৰু দেখিব নোৱাৰোঁ, তেওঁলোকক খং কৰোঁ। কিন্তু তেওঁলোকক আমি এৰি চলিব পাৰিমনে? তেওঁলোকৰ প্ৰয়োজন আমাৰ জীৱনত আছে বিভিন্ন কাৰণত। কাৰণ তেওঁলোক আমাৰ ওচৰ চুবুৰীয়া হ'ব পাৰে, আমাৰ ঘৰৰ মানুহ হ'ব পাৰে, বন্ধু বান্ধৱ হ'ব পাৰে। গতিকে এই কাহিনীটো আপোনালোকে ভালে শুনক। তেওঁলোকৰ লগত কেনেকৈ এডজাষ্ট কৰি চলিব লাগিব তাক আপোনালোকে জানিব পাৰিব। আপোনালোকে কণ্টকৰামৰ কাহিনী নিশ্চয় শুনিছে। কণ্টকৰাম যে আমি সৰুতে পঢ়িছিলোঁ, এটা কেটেলা পহুৰ কাহিনী, যি মাক দেউতাকৰ কাৰণেও ফল মূল লৈ যায় কাঁইটত লগায়। সেই কণ্টকৰামৰ ঘৰৰ কেটেলা পহু কেইটামানৰ কাহিনী ক'ম। এইখিনি কেটেলা পহু এঠাইত আছিল য'ত বহুত ঠাণ্ডা পৰে। গ্ৰীষ্মকালত তেওঁলোকে তাত বাস কৰে আৰু যেতিয়া ঠাণ্ডা কালি আহে সেই ঠাইৰ পৰা বেলেগ ঠাইলৈ গমন কৰে। কিন্তু এইবাৰ ঠাণ্ডা কালিটো বহুত সোনকালে গুচি আহিলে আৰু তাৰ উমান পাই যিজন বয়োজ্যেষ্ঠ কেটেলা পহু আছিলে, কেটেলা পহুৱে ক'লে যে আমাৰ ইয়াত খুব বেছি এসপ্তাহৰ ভিতৰতে ঠাণ্ডা পৰি যাব। ঠাণ্ডা ইমানে পৰিব যে আমি ইয়াত থাকিব নোৱাৰিম। ঠাণ্ডা বেছি পৰিলে আমি ইয়াত মৰি যাব লগা হ'ব। গতিকে ইয়াৰ পৰা আমি যাবগৈ লাগিব। তেতিয়া গোটেই কেটেলা পহুখিনি আলোচনা কৰিলে যে ইয়াৰ পৰা গুচি যাবলৈতো নোৱাৰিম, কাৰণ 10 দিনত সম্ভৱ নহয় এই জেগাটো এৰি যাবলৈ, কাৰণ এইটো জেগা বহুত বিস্তৃত অঞ্চল, এই ঠাইটুকুৰা বহুত বিস্তৃত অঞ্চল। গতিকে ইয়াৰ পৰা ওলাই যাবলৈ দিগদাৰ হ'ব। গতিকে তেওঁলোকে আলোচনা কৰিলে যে ইয়াৰ সমাধান কি হ'ব, আৰু সমাধান জ্যেষ্ঠজনে দিলে। আৰু সেই সমাধানটো শুনি কিছুমানে তাক গ্ৰহণ কৰিলে, কিছুমানে গ্ৰহণ নকৰিলে। এই গ্ৰহণ কৰাসকলেই তাত সেই ঠাণ্ডা কালিটোত ধুনীয়াকৈ বাচি গ'ল, কিন্তু যিসকলে গ্ৰহণ নকৰে তেওঁলোকে বাচি নগ'ল। আমাৰ সমাজতো তেনেধৰণে আমি কেতিয়াবা বিপদত পৰিব লগা হয়, আমি সেই মানি নোলোৱাৰ কাৰণে, যিটো আমাৰ সমাধান। আৰু এই সমাধানটো কি হৈছিলে? এই সমাধানটো আছিলে যে কেটেলা পহুসকল যিহেতু তাৰ পৰা ওলাই যাবলৈ দিন লাগিব আৰু 10 দিনৰ ভিতৰত সম্ভৱ নহয়, বহুত বেছি ঠাণ্ডা পৰিব, মাইনাছত যাব। তেওঁলোকে এটা ডিচিজন ল'লে যে তেওঁলোকে একেলগে থাকিব। এই গাৰ পৰা এটা হিট প্ৰডিউচ হয়, আপোনালোকে জানে গাৰ গৰমটো। ইটো সিহঁতক যদি সাৱটি থাকোঁ আমি, বহুত ঠাণ্ডাটো আমি নাঙত মানে কাপোৰ চাপোৰ নিপিন্ধিলেও দুজনে যদি আমি একেলগতে শুই থাকোঁ, তেতিয়া আমাৰ গাৰ গৰমে আমাৰ ইজনে সিজনক ৰক্ষা কৰিব পাৰে। অতি ঠাণ্ডাত যদি আপোনাৰ কাপোৰ নাই, অভাৱ হৈছে, তেতিয়া মানুহে একেলগতে শুৱে। সেই একেলগতে গাৰ গৰমে ইজনে সিজনৰ গাৰ গৰমে ইজনে সিজনক ৰক্ষা কৰিব পাৰে। এইটো এটা পদ্ধতি হয়, ইয়াক বেয়া চেঞ্চত নল'ব। আৰু তেওঁলোকে সেই পদ্ধতিটো ব্যৱহাৰ কৰিম বুলি তেওঁলোকে সিদ্ধান্ত ল'লে। কিন্তু সেই সিদ্ধান্তখিনি কিছুমানে মানি নল'লে। কিছুমানে তাৰ পৰা ধৰি লওক 20% মানুহ তাৰ পৰা গুচি গ'ল, যে আমি পাৰিম, ইয়াৰ পৰা পাৰ হৈ যাব পাৰিম, গুচি গ'ল 20% মানুহ। বাকী ধৰি লওক 80% মান যিসকল কেটেলা পহু থাকিলে, কেটেলা পহু 20% কেটেলা পহু গুচি গ'ল, 80% থাকিলে। 80%ৰ যি মানে ইজনে সিজনক যেতিয়া সাৱটি ঠাণ্ডা কালিটো থাকিব বিচাৰিছে, ইজনে সিজনক খুচিছে নহয়। কেটেলা পহুৰ কাঁইট বহুত, গতিকে ইজনে সিজনক খোজ খাইছে, তো থাকিব পৰা নাই। সেই খোজ খাই দুজন এজনে এই নাথাকোঁ বুলি খঙত ওলাই গৈছে গাৰ পৰা। সেই যিসকলে গাৰ পৰা মানে সাৱটি থাকিব বিচৰা নাই, তেওঁলোক ওলাই যোৱাখিনি মৃত্যুমুখত পৰিছে। যিখিনি ওলাই গুচি গ'ল সেইখিনিতো ঠাণ্ডাত জাম লাগি গ'ল, কাৰণ -10 ডিগ্ৰীত গুচি গৈছে, বৰফৰ নিচিনা হৈ গৈ বাহিৰত ঢুকালে। যিসকলে বাচি আছিলে, যিসকলে তেওঁলোকে আছিলে একেলগতে গুহাৰ ভিতৰত, তেওঁলোকে ইজনে সিজনক সাৱটি ধৰি আছিলে 80% যিখিনি, তাৰ ভিতৰত আকৌ 30% মানুহে খঙতে ওলাই গুচি গ'ল। বুজি পাইছে? যেতিয়া ইজনে সিজনক সাৱটি ধৰিছে, ইজনে সিজনক খুচিছে, মানে কাঁইট আছে যে। আমাৰ সমাজতো তেনেকৈ কাঁইট থকা মানুহ ঢেৰ আছে। ইজনে সিজনক যেতিয়া একেলগতে থাকে
আপুনি যিমানেই ভাল নহওক লাগে ইজনে সিজনৰ লগত কৰাৰ পিছত ইজনে সিজনক কামোৰ দিবলৈ আৰম্ভ কৰে, ইনচাল্ট দিবলৈ আৰম্ভ কৰে, বিভিন্ন প্ৰকাৰে ককৰ্থনা কৰে। গতিকে সেই মানুহজনৰ লগত আমি থাকিবলৈ বেয়া পাওঁ, আঁতৰি যাওঁ। কিন্তু সেই মানুহজনৰ প্ৰয়োজনীয়তা আমাৰ আছে। এতিয়া ধৰি লওক ময়ে যদি কিবা এটা কামৰ কাৰণে আপোনালোকৰ কাম একেলগতে কৰিছে, এইটো এনেকৈ কৰিবলৈ কওঁতে আপোনালোকে যদি কামোৰ খাই আঁতৰি যায়, তেতিয়া আপোনালোকে সেই কাঁইটৰ নিচিনা কামোৰ খাই পিনে গুচি গৈছে। গতিকে আপোনালোকে সেই কামটো নকৰিলে, আপোনালোকৰ সেইটো ছাকচেছফুল নহয়গৈ। তেনেকৈ তেওঁলোকে ছাৰ্ভাইভ কৰিবলৈ যিসকলে সাবুদি থাকিলে ছাৰ্ভাইভ কৰিলে, যিসকলে কাঁইটৰ খোজ খাই আঁতৰি গ'ল তাৰো 30% মানুহ তাতে ঢুকালে, 50% মানুহে বাচি থাকিব পাৰিলে। মানুহ মানে কেটেলা পহু। আৰু এই কাহিনীটো আমাৰ সমাজৰ একেলগতে মই বুজাই দিছোঁ, সমাজ আৰু কেটেলা পহুৰ মাজত, মানুহ আৰু কেটেলা পহুৰ মাজত এটা তুলনা কৰা হৈছে। আৰু এই মানুহবিলাকেই আমাক কেটেলা পহুৰ নিচিনা ভিজিবল কাঁইট নাথাকিলেও, দৃশ্যমান কাঁইট নাথাকিলেও অদৃশ্যমান কাঁইট আছে। আৰু এই সকলো লোকৰ লগত বিভিন্ন সময়ত আমি বিভিন্ন কথাত বেয়া পাই নামাতো বা তেওঁলোকক বেয়া পাই থাকোঁ। কিন্তু ইজনে সিজনক কামত প্ৰয়োজন হয় যদি এডজাষ্ট কৰিব পাৰোঁ, সমাজৰ সকলো মানুহক বুলি কৈ বেয়া ভাল গোটেইখিনিকে এডজাষ্ট কৰিব পাৰোঁ। মাত্ৰ আপোন ভালে জগত ভাল। তেওঁলোকৰ লগত আপোনালোকে এনেকুৱা ধৰণেকৈ ইণ্টিমেচি কৰিব নালাগে যাতে আপোনালোকক ঠগে। কিন্তু আপুনি ভাল বেয়া দুই প্ৰকাৰৰ মানুহৰ লগতে এডজাষ্ট কৰি থাকিব লাগিব, তেতিয়া সমাজখনত সন্তুলন থাকিব আৰু আপুনি ভালদৰে জীয়াই থাকিব পাৰিব। সেই কাম কৰাৰ ক্ষেত্ৰতো একেই হয়। আমি একেলগতে কাম কৰিলে ইজনে সিজনক বেয়া পায়, খুচে। সেইকাৰণে একেলগতে কাম কৰিবলৈ যিটো কালেক্টিভ ৱৰ্ক বুলি কয়, ৱৰ্কটো কৰিব নোৱাৰা হৈ পৰোঁ। আৰু সেই কালেক্টিভ ৱৰ্কটো কৰিবলৈ আপোনালোকে ইজনে সিজনক সহ্য কৰিব লাগিব, এডজাষ্ট কৰিব লাগিব, তেতিয়াহে আগবাঢ়িব পাৰিম। তাকে জনালোঁ। আজিলৈ ইমানখিনি জনালোঁ। বিদায়। এই কাহিনীটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ধন্যবাদ।